সারছি বো কি আছে লিয়াত সম্মান কিয় কৰা না উঠ মই আহিলো উঠি গুড্ডি পিৰা স্যার কি গুড ডিপিয়া দিলে তো নহয় স্যার ডিপিৰে হ'ল হে ডিপিয়া হলো গুড মৰ্নিং বুলি কবি মোৰ অলপ সন্মান আছে নে আকৌ ডিপিৰে হলে যাও দে ব পিছে আজি কি পঢ়া এ পানী উচিৰ পেনটো কছে লৈছো ৰ পঢ়া আগতে তোক সুধৰছো উঠছো তই নগেন কালি কি আনিছিলি স্যার কালি বরকি গেছিল বরকিটো দাঁতে দি ফাঁসি লগা স্যার উঠত বিনছি উঠত বিনলি কি ঘৰত থাকিব লাগে এ ডাক্তৰ তাক গৈছিলি ডাক্তৰ তাক গৈছিলি দে বছো তই এ লংকে উঠছো কি স্যার কালি কি আনিছিলি এ স্যার মই একে মাহিৰ বিয়া গৈছিলো কাৰ বিয়া আছিল এ মাহিৰ মায়েৰে বিয়া ক'ত ঘৰ এ স্যার বহুত দূৰ স্যার পিছে মায়েৰে বিয়া ৰাতিও থাকিলি ৰাজি আছো চকুতে গম পাতো ফুলিছ আজি ৰাতিপুৱা আছে মই নাই স্যার তথাপি আছে আৰু পঢ়িব লাগে নেকি ন পঢ়া পাতি ৰাপ আছে মায়েৰে বিয়া কান্দছে নাই কান্দিছো স্যার কি বুলি কান্দছে এ মাহি মোক এৰি নাযাবি তোৰ অবিহনে থাকিব মই নোৱাৰো তথাপি গান গাওঁৰ দৰে কান্দছে অ স্যার দে বছো ব তই উঠছো কালি কি আনিছিলো কৌ তোৰ দেখো আনা কালি এ স্যার কালি আসিলো আপুনি অনা স্যার আনতে অনা ঘৰতে গুচি গৈছো কালি হ'লে পঢ়িব লাগে কি ঘৰত গুচি যা দে বাৰু হৈ বহিব দিছোঁ তোক মই বহিব দিছোঁ আচ্ছা এইবাৰ বহ এইবাৰ তই উঠছো উঠছো স্যার মই যি শিকাইছিলো নেওতাখন মনত আছে মনত আছে স্যার মাত 1 2 3 4 5 5 6 কি আধা অসমীয়া আধা ইংৰাজী মাত দিছা নহয় স্যার মই প্ৰথমৰ পে 5ক লাগি ইংৰাজীত পঢ়িছিলো ইংৰাজী মিডিয়ামত আৰু 5ৰ পে এইখিনি স্যার অসমীয়া মিডিয়ামত পঢ়ি আছো খাই দিবি আমি এইগিলা কেনেকৈ পঢ়া আমি হৈছোঁ অসমীয়া মিডিয়ামৰ মাষ্টৰ মই স্যার শিকাই দিম ইংলিছ আপোনাৰ দে নগেন উঠছো এইবাৰ ABC গান শুনিছিলো মনত আছে নাই আছে স্যার দে মাতছো সৰু ফালা মাতি নে ডাঙৰ ফালা সৰু ফালা ডাঙৰ ফালাও আছে ABC মাতোতেও লেখোঁতে আছিল দেখোঁ দে সৰু ফালাতে মাতছো কি মাতিছা আকৌ শুনাই নাই কা তাৰ আপুনি সৰু ফালা মাতিব দিছে সৰু ফালাই ধুৱে নেকি তহঁতে নতুন নিয়ম উলিয়াইছে দে ডাঙৰ ফালাতে মাতছো কেনেকৈ মাতা চাওঁ A B C D E F X W Y Z হ'লে নেকি বলে স্যার ABC 26টা থাকে নে 10টা থাকে 10টা তই দেখোন 10টা মানে মাতা আন পালো স্যার মায়াঙ্কা শিকাইছি মায়েৰে তই সেইকাৰণে 0 পাই থাকা পৰীক্ষাত এবাৰ খগেনে উঠছো তই এটা কথা কচোন 1ৰ পেক গেলি কিমান 2ৰ পেক গেলি কিমান এই তই যে কিবা সুধি থাকিলি একো নৰা এহেঁতেতো কিবা অলপ পাৰ তই একো কিয় নৰা একো কিয় নৰা তই এটা স্কুলক নাহা স্কুলক কিয় আনিছিলি স্যার মা হলে স্যার ঠান্ডা হলে হ্যাঁ তো যাও সরি যাবা যাও কৰি চাবা যা তই এতিয়া এংকা থাকিলি নহ'ব মাহেৰে বিয়া খাৱা ভোজ খাৱা বৰশী বাৱা ঠাণ্ডা চালি খৰি চাৱা এইগিলাখান এনেকৈ নিমিলে নহয় তহঁতে কেনেকৈ পঢ়বি মই এতিয়া ইমান কষ্টকৈ পঢ়ি আজি মাষ্টৰ হৈছোঁ তহঁতে তলমূল কৰি থাকিলি নহ'ব নহয় আৰু বৈঠাৰো দেখোঁ তহঁতে কি কৰিছে দিনক দিনে দেখোঁ চিৰাত হৈ যাব ধৰিছে ইমান সৰু হৈ গ'ল এনেকৈ হ'লে নহ'ব এতিয়া কি কৰিম ভাবি নাপাওঁ আছোঁ তহঁতক এতিয়া তহঁতে বহিবা চেণ্ডেল পাইছে আমি চেণ্ডেলো পোৱা নাছিলোঁ বহিবা তইতো গেঞ্জি পিন্ধি আছে বাৰু আমি গেঞ্জিও পোৱা নাছিলোঁ পিন্ধিবা আমি এতিয়া দোকান কিতাপ আছিল বহিও নাছিল কলমো নাছিল কলপাততে লিখিছিলোঁ আমি এনেকৈ হ'লে খাই দিবি মোক স্যার আপোনাৰ ৰাপটো আছিল ন পঢ়া পাতি মোৰ ৰাপটো আছিল কিন্তু মই পঢ়িছিলোঁ তহঁতে পিছে নপঢ়া তই উঠচোন মোৰ ৰাপৰ কথা সুধিছে উঠ তই উঠছো স্যার তোৰ কিয় ৰাপটোহে পঢ়া পাতি কিয় মাহেৰে বিয়া খাই ফুৰা ভোজ খাৱা কিবা খাৱা খাই এই জেৰা বনাইছে এনেকৈ নহ'ব কেনেকৈ পঢ়িব লাগিব ভালকৈ পঢ়বি অলপ টিউশ্যন এটা ল'ব লাগিছিল স্যার আপোনাৰ তাত টিউশ্যন লওঁ নে মই কিহৰ টিউশ্যন লৈ বেছি নাংগে যা মাহত 500 টকাকৈ দিলে স্যার পইচাৰ কথা সোধা নাই নহয় স্যার সাবজেক্টৰ কথা সুধিছো তলমূল কৰি শিকবি অলপ শিক্ষক বুলি সন্মান কৰবি বৰ্থান তহঁতে ঠিক কৰিব পাৰিবি নাই এতিয়া পইচাটো তহঁতক দিছিলোঁ তহঁতে পইচা কি উঠছোঁ তিনিটা উঠছোঁ তহঁতক বৰ্থান ঠিক কৰিব পইচা দিছিলোঁ নাই মই স্যার সেই বেগ ৰজনী খাইছো স্যার সেই পইচা দি তই কি কৰিলি কেপি আইছি স্যার তই চিপস আছে স্যার
বাৰু অলপ ভদ্ৰ এই চিপছ আছে তহঁতে কেপিকা আছে ৰজনীকা তই ৰজনী আছে ৰজনী আছে দামী বস্তু ছাৰ আমি বস্তু আছে তই বিস্কুট এক পেকেট খাব নোৱাৰিলি মেৰিগোল্ড বিস্কুট 10 টকাতে পায় আনি সেই ছাৰ মেডিকেল তাই দেখো সেই বিস্কুট হে তেৰিকা ফালতু এতিয়া এই বৰ্চন দি কৰিব পাৰিবি না তহঁতে বুজছে পইচা নাই নহয় ছাৰ কেই টকা দিছিলো তহঁতক পাইলো তোক কেই টকা দিছিলো তোক 3 টকা আমি 100 টকা দিছিলো বৰ্চন ঠিক কৰিব তহঁতে চিৰাপ লগাই দিছি ইয়াতে এ বুজাব দিগদাৰ হ'ব মোৰ কি কৰিম বুলি ভাবিছা তহঁতে জীৱনত ছাৰ জীৱনত উন্নতি কৰিম বুলি ভাবিছো উন্নতি কৰিবি তই তই কি কৰিবি তুই উন্নতি কৰিবি তই তই মাহেৰে বিয়া খাই উন্নতি কৰিবি মায়ের বিয়া নহয় ছাৰ বেৰ মহ বিয়া উঠব বোলে তাকে যাব লাগব কি মোৰো বিয়া পাতে আকৌ আকবাত পইচা এটাই দি দেবই বোলে আকৌ তই কি কি উন্নতি কৰিবি কেনেকে উন্নতি ছাৰ কৰিবি এইবোৰ বোলে নতুনকে ই ৰিক্সা ওলছি সেয়ে চলাম ছাৰ অ তই সেয়ে ভাবিছা কে পঢ়িছা পিছে নে পইচা হিচাপ কৰিব লাগি পঢ়িছা পইচা হিচাপ কৰিব লাগিব আকৌ তই কি কৰিবি দোকান দিম ছাৰ মোকতো ঠেলা চলাবি বুলি ভাবিছিলো কিয় দোকান দিবি এই ছাৰ গাড়ীত দোকান এতিয়া আমাৰ স্কুলৰ কাষতে কাটিব পাৰা শিখৰৰ দোকান ৰজনী দোকান ইয়াত দেখাই তুই চিপ চাই দিব পাৰিবি মাজে মাজে নে কি অ ছাৰ এতিয়া ঘৰত যাওঁ নেকি ঘৰত যাবি ছাৰ ইপিৰে হ'ল ন ভোক লাগছি যেন তোৰ ভোক লাগছি ছাৰ মই খাই নাহো না ছাৰ ঘৰত কে এই ছাৰ মাছ মাংস নহ'লে মই ভাত খাব নোৱাৰো ছাৰ হয় নেকি বেয়া পিছে আজি লাগি ছুটি যা যা ছাৰ যাওঁ পিছে মই অ যা ঐ ৰ ৰ ৰ কি পইচা কৈছা? কিন্তু ভাল কৰিব লাগিব তহঁতে পইচা দিছিলো মই নৰো ছাৰ এন্দৰ এতিয়া কওঁ তোৰ ভাল কৰিব লাগিব নৰো ছাৰ মই যাওঁৱে আৰু নহয় আজি যা বাৰু তহঁতে বঠিয়ান ভাল কৰিব লাগিব আজি নহ'লে যাওঁৱে কালি যা। তহঁতে কাণত ধৰি থাকিব লাগিব কাণত ধৰি থাকিব লাগিব ছাৰ অ কোনে কাণত ধৰবা মোক হয় নেকি যা কালি দেখাম দে, যা এতিয়া যা যাওঁ ছাৰ মই হাই Hi গাইজ guys. আমি যেতিয়া নতুন ভিডিঅ' বনালো আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টি বটনটো দবাই দিবলৈ একদমেই নাপাহৰিব জয় জয় হিন্দ হিন্দ।